গ'লোঁ নেহেৰু বালি, ইয়াত 1600 গোপী আছে। ভিৰ দেখিছে ইমান। ৰাস আৰম্ভ হৈ গ'ল, ভিডিঅ'টো পৰা উল্টা হৈ গ'ল। মোবাইলটো ঘূৰাই পকাই চাব আৰু দেই। ৰাস ইমানখিনিয়ে দেখাব পাৰিলোঁ, কাৰণ কেমেৰা কৰা মানুহৰ অকণমান অভাৱ আছিলে। আৰু ৰাস শেষ হোৱাৰ পাছতেই মই আহিলোঁ দুটামান ৰিলছ বনাবৰ কাৰণে। আৰু ৰিলছ বনাই থাকোঁতে এইখিনিতে মোক কোনোবা এজনে ক'লে যে মোক ধুনীয়া লাগিছে। আৰু তাৰ পৰা আহি একাপ চাহ খাব সোমালোঁ। আৰু চাহ খোৱাৰ সময়তে এটা ঘটনা ঘটিলে, এইটো চাওক। সন্মুখত ল'ৰা এটাই লাইন মাৰি আছে। কি কৰে? ঘূৰাই দিওঁ, কেমেৰাটো ঘূৰাই দিওঁ। এইফালে চাই লৈছা চাই